বন্ধুসকল মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি দেখিছে মই এফালে যাবলৈ ওলাইছোঁ সকলোবোৰ গম পাব আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বহুদিনৰ মূৰত যাব ওলাইছোঁ শ্বপিং কৰিব অকণমান ষ্টাইলিছত কৈছোঁ আৰু এয়া পইচা দিছে মায়ে এতিয়াও দিয়ে ক'ৰবালৈ গ'লে বিয়া হোৱাৰ পিছতো ক'ৰবালৈ গ'লে কিবা এটা কিনিবলৈ এতিয়াও দিয়ে ভাল লাগে ভিডিঅ'টো চাই থাকক যিহেতু আজি দেওবাৰ হাজবেণ্ডৰ অফ আছে ভাবিলোঁ অকণমান ওলাই যাওঁ আৰু কেইটামান বস্তু কিনো ওৱান ইণ্ডিয়ালৈ আহিছোঁ ফেমিলি মাৰ্ট আৰু এইখিনিতে দেখিছে ল'ৰাটো শুই আছে দেখাম বাৰু দেখাই দিছোঁ আপোনালোকক আৰম্ভণিতে দিয়া না কিবা এটা এতিয়া এফালে আহা কি এনে খুব এনজয় কৰিছে আজি বহুত দিনৰ মূৰত ওলাই আহিছে ন আৰু বজাৰ কৰি আছোঁ কি কি কিনো কি কি নিকিনো সকলোবোৰ গৈ ঘৰত ভালকৈ এবাৰ দেখাই দিম কাৰণ এতিয়া আপোনালোকে ভালকৈ দেখা নাপাব সেইকাৰণে ঘৰত দেখাম ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব হ'ব আৰু বোলা নহ'লে বাজেট বহুত হৈ যাবগৈ বোলা বহুত টকা হৈ যাব বোলা পইচা যোনে দিয়ক তুমি দিয়া বা মই দিওঁ এই সোপা অলৰেডি হৈছে মাহৰ লাষ্ট বোলা দৰমহা হ'লে আহিম যাবানে নোযোৱা Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on. তাৰ পৰা যিহেতু কিবা এটা লৈছোঁ আৰু দোকানখন বহুত ভাল লাগিলে আৰু বহুত ধুনীয়া পেটিছো পোৱা যায় সেইবাবে দেখাই দিলোঁ দোকানখনৰ নামটো যদি সোমাব পাৰিব কেতিয়াবা টেষ্টিনে কেমেৰাটো আনিলে ইমান লাজ কৰে সি খোৱা আকৌ ভাতখিনি খাই ল'লোঁ আৰু ভাতখিনি খাই পেলাই ভাবিছোঁ আপোনালোকক মই কি কি বজাৰ কৰি আনিছিলোঁ সেইখিনি অকণমান দেখাব চেষ্টা কৰোঁ তেতিয়াহ'লে ব'লক চাই লওক বস্তুখিনি প্ৰথমে মই এটা লৈছোঁ যিহেতু মোৰ সকলোৱে নাজানিবও পাৰে মই পাৰ্লাৰ কাম কৰি আছিলোঁ কিন্তু আমাৰ মানে মৰিগাঁৱত ৰাস্তাবোৰ ভাঙাৰ কাৰণে এতিয়া পাৰ্লাৰ বন্ধ কৰি থোৱা হৈছে বেবীৰ কাৰণে মই নোৱাৰোঁ ল'ৰাটো অকণমান ডাঙৰ হওক হোৱাৰ পিছত মই আকৌ দিম কিন্তু মই কামবোৰ পালে কৰি থাকোঁ সেইকাৰণে মই এটা আনিছোঁ এইটো ফেচিয়েল কিট ধৰিব পাৰিছেনে গ'ল্ডৰ এইটো বহুত ভাল হয় আৰু
এইটো ফেচিয়েল কিট, এইটোৰ মিনি কিটটো আনিছোঁ যিহেতু মোৰ অলৰেডি বহুতখিনি বস্তু আছেই বহুত আছে, কিন্তু মোৰ এইটো ফেচিয়েল কিট মোৰ কমি আছিলে, সেইকাৰণে এটা লৈ আহিলোঁ সৰু পালোঁ কাৰণে, আৰু দামটো বহুত অফাৰত পালোঁ সেইকাৰণে লৈ আহিছোঁ। ইয়াৰ দামটো হৈছে 250, ইয়াতে আছে 250 হয় ইয়াৰ দাম। ভাল লাগে, ভাল পায় কাষ্টমাৰবিলাকে এইটো গ'ল্ডৰ ফেচিয়েলটো কৰিলে মানে মুখখনৰ কালাৰটো বহুত গ্ল' কৰে সেইটো কাৰণে। তাৰপিছত আনিছোঁ ৰিয়ানৰ কাৰণে এযোৰ কাপোৰ, আৰু চিম্পুল হয় একদম চিম্পুল এইযোৰ, আৰু পেণ্টটো একে কালাৰ, এইটো পেণ্টটো একে কালাৰ হয়। গৰমত ভাল লাগিব, হেভি টানা নাই কাৰণ ল'ৰা ছোৱালী মানুহ যিহেতু গৰমটো পৰি আছে, আৰু গৰমটোৰ কাৰণে মানে সিহঁতে কমফৰ্ট পিন্ধি পেলাই বেছি ভাল পায়, আৰু ময়ো ভাল পাওঁ কমফৰ্ট কাপোৰ পিন্ধাই। আৰু ইয়াৰ দামটো হৈছে, এই কাপোৰযোৰৰ দামটো হৈছে একদম কম দামত 179, মানে কৰোঁ বুলি ক'লে আপোনালোকে বহুত ধুনীয়াকৈ গৈ পেলাই বহুত কম দামত বহুত বজাৰ আনিব পাৰে, আৰু বহুতখিনি অফাৰ চলি আছে 15 আগষ্টৰ কাৰণে। হয়তো 15 আগষ্টতে অফাৰটো লগাইছে, কিন্তু এতিয়ালৈকে বন্ধ কৰা নাই, আমি গৈ বহুত আমাৰ লাভ হ'ল। এইটো হৈছে সেই কাপোৰযোৰ দেখিছে ইমান ধুনীয়া, আজি যদি আপুনি দোকানৰ পৰা এইযোৰ কাপোৰ কিনিব যায় কমচে কম বেছি নহ'লেও 250 তলত আনিব নোৱাৰে, 250 টকা তলত আনিব নোৱাৰে। আমি আনিছোঁ 179 মানে 180 ৰুপিছত আনিছোঁ। যদি ভাল পায় বা ল'ব বিচাৰে ল'ব পাৰে। তাৰপিছত হাজবেণ্ডৰ কাৰণে আনিছোঁ এইটো এটা গেঞ্জি, হাফ পেণ্টটো আছে ন, এইটো এটা গেঞ্জি দেখাই দিছোঁ। এইটো গেঞ্জি, ইয়াৰ দামটো, ইয়াৰ প্ৰাইচটো কিমান আছিলে? এইটো গেঞ্জি প্ৰিণ্টেড আছে, ইয়াৰ দামটো হৈছে 149, আৰু কাপোৰটো বহুত ছফ্ট হয়, এটা স্পৰ্টিঙৰ কাম মানে কৰি থাকে, আৰু ৰাউণ্ডটো একদম ডিঙিলৈকে আছে। 149 ইয়াৰ দাম। তাৰপিছত লৈছে এইটো এটা হাফ পেণ্টটোৰ দাম কিমান আছিল? এইটো হাফ পেণ্ট বহুত ডাঠ হয়, ৰানিং চানিং কৰিবৰ কাৰণেও বহুত সুবিধা হ'ব ল'ৰাবিলাকৰ, যিহেতু এতিয়া বহুত পোষ্ট ওলাই আছে, আৰ্মি হওক, পুলিচ হওক, BSF হওক ওলাই আছে, ৰানিঙৰ কাৰণে বেছি ভাল হ'ব। হাজবেণ্ডে মানে এপ্লাই কৰিবৰ কাৰণে মানে ইণ্টাৰভিউ দিবৰ কাৰণে নহয়, একচুৱেলি পেটটো কমাবৰ কাৰণে অকণমান দৌৰি আছে, ৰানিং চানিং কৰে কেতিয়াবা, সেইকাৰণে আনিছে। ইয়াৰ দামটো হৈছে 300, বহুত কম দামত বহুত ধুনীয়া বস্তু পাইছে। তাৰপিছত আৰু এটা আনিছোঁ প্লাজো পেণ্ট, এইটো বহুত দীঘল হয়, কিন্তু এইটো কাপোৰটো ইমান ভাল দেখিছেনে, ইমান কোমল আৰু ইমান ছফ্ট গাতে লাগি থাকে, আৰু ইয়াৰ দামটো হৈছে 299, কিন্তু অফাৰত দিছে 250, অফাৰত লোৱাৰ কাৰণে 50 টকা কমাই পাইছোঁ 250। দেখিছে এইটো 300 দাম আছিল, কিন্তু অফাৰত দিয়া কাৰণে 250 দিছে। তাৰপিছত এটা দেখাইছোঁ, এইটো কটনৰ, পিয়'ৰ কটন, এইটো কুৰ্তি নহয় কিন্তু অকণমান লং টাইপৰ, যিহেতু আমি বোৱাৰী মানুহ ঘৰতে পিন্ধি থাকিব পাৰিম, আৰু হাতটো ইমানলৈকে দীঘল, থ্ৰী কোৱাৰ্টাৰে হয়। আৰু ইয়াৰ দামটো ইয়াত লিখা আছে 300, কিন্তু আপোনালোকে যদি কিনেকৈ এইটোৰ দাম আছিলে 70, কিবা অফাৰ চলি আছে 70, ভালকৈ চাওক, ভাল লাগিছে। আৰু এই পেণ্টটোৰ লগত ধুনীয়াকৈ মিলি যাব, দেখিছে কালাৰটো আছে, যিহেতু সৰু সৰু স্পৰ্টিংবিলাক পিন্ধিলে ভাল নালাগে, অকণমান লং কিনিছোঁ, বোৱাৰী মানুহ ঘৰতে পিন্ধিব পাৰিম। আৰু ইয়াৰ দাম হৈছে 70, কিন্তু দাম লিখা আছে 300, কিন্তু ইয়াত অফাৰ চলি থকাৰ কাৰণে 70 দিছে, 70। তাৰপিছত আৰু এটা স্পৰ্টিং মানে টপ দেখাইছোঁ, কুৰ্তি টাইপ, এইটোৰ হাত 3 কোৱাৰ্টাৰে হয়, আৰু দীঘলটো ইমানেই হ'ব। মই আপোনালোকক পিন্ধি পেলাই বেক চাইডত চাইডত লগাই দিম ফটোবোৰ, কেনেকুৱা লাগে পিন্ধিলে। আৰু ইয়াৰ দাম লিখা আছে 199, দেখিছে 199, কিন্তু ইয়াৰ ৰিয়েল প্ৰাইচটো হৈছে 60, ভাবিব নোৱাৰা দাম। ইয়াৰ দামটো হৈছে 60, আৰু কাপোৰটো বহুত ছফ্ট হয়, কটনৰ, পিন্ধিও বহুত আৰাম লাগিব। ইয়াৰ দাম হৈছে 60 ৰুপিজ মাত্ৰ। তাৰপিছত এটা লং ফ্ৰক কিনিছোঁ, লং ফ্ৰক নহয়, শ্বৰ্টে হয়, একদম গৰমত পিন্ধিবৰ কাৰণে, আৰু বিশেষকৈ ৰাতি পিন্ধি শুৱাৰ কাৰণে, ছোৱালীয়ে হওক বা বোৱাৰী হওক
পিন্ধি শুব পাৰিব যিসকলে পিন্ধো বুলি কয়। এইটো বা ভাত চাত বনাবৰ কাৰণে বহুত সুবিধা। একদম কাপোৰটো চাওক বহুত পাতলা, কিন্তু তেনেকৈ ইমান ধৰিব নোৱাৰে, কিন্তু বহুত মানে গেঞ্জি কাপোৰৰ হয়, গাত লাগি থাকে, বহুত কোমল। দেখাই দিছোঁ মই আপোনালোকক পিন্ধি পেলাই ছাইডত ফটো লগাই দিম বাৰু। আৰু ইয়াৰ দামটো হৈছে 199 দেখিছেনে, বহুত কম দাম। আপুনি যদি আজি বাহিৰত কিনিব যায় 350, 300, 400ৰ তলত আপুনি কিনিব নোৱাৰে। ইয়াৰ দামটো হৈছে অনলি ফৰ 200। আৰু কেইটামান কিনিছোঁ, সেইকেইটা মানে ৰিয়ানহঁতৰ বাচ্ছাকেইটাৰ ভাগিন আৰু আমাৰ ল'ৰাটোৰ খেলা বস্তু কিনিছোঁ। সেইখিনি নেদেখাওঁ বুলি ভাবিছোঁ, যিহেতু সেইখিনি দেখাব লাগে তেনেকুৱা একো নাই। সিহঁতে খেলা কিবা বল চল পুতলা চোলা তেনেকুৱা কিনিছোঁ, সেইবোৰ নেদেখাওঁ বুলি ভাবিছোঁ। আৰু আমাৰ আজি বজাৰ ইমানেই আহিল, দেখালোঁ, ভাল লাগিলে লাইক কৰিব।